মই ৰক্তিম ফুকন আৰপি প্ৰডাকশ্যন ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কচুপথাৰ গাঁৱলৈ আহিছোঁ। আপোনালোকে কম দিনত গাহৰিসমূহ কেনেদৰে ডাঙৰ কৰিব পাৰিব গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। পৰিচয়টো দিব। হৰিপ্ৰসাদ কুৰ্মী আৰু আপোনাৰ গাঁওখনৰ নাম কচুপথাৰ গাঁও। তেখেতে অলৰেডি পৰিচয়টো দিলে আৰু তেখেতৰ গাহৰিসমূহ মই এফালৰ পৰা দেখা যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এইজনী আপোনাৰ কোনটো জাতৰ গাহৰি? লোকেল জাতৰ ন? তেখেতক মই গাহৰিজনী অলপ ভালছে দেখাবলৈ অনুৰোধ জনাইছোঁ। এজনী লোকেল জাতৰ গাহৰি, এজনী মাইকী। অঁ, তাৰপিছত আৰু এইপিনেও আছে গাহৰি, এইজনী দেখিবলৈ পাইছে, এজনী মাইকী ন? আৰু এজনী আছে নেকি বাৰু? আৰু এজনী আছে সেইপিনে অলপ হৈ আছে দেখাবলৈ চাগে তেখেতৰ অলপ অসুবিধা হৈছে। আৰু এইটো মতা চাগে ন? এইটো মতা গাহৰি, এইটো পেঠা গাহৰি। আপোনালোকে শুনিবলৈ পালে এইটো পেঠা গাহৰি। এইটো ছাৰ্ভিচৰ কাৰণে থৈছে, ছাৰ্ভিচৰ কাৰণে থৈছে তেখেতে অলৰেডি কৈছে। আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে এইটো সৰু পোৱালি, এইটো চাগে অনা বেছি দিন হোৱা নাই, এসপ্তাহ হৈছে ন? তেখেতে অলৰেডি কৈছে এই পোৱালিটো অনা এসপ্তাহ হৈছে। তাৰপিছত এইপিনে আছে এই তিনিটা খাচী নে? তিনিটা খাচী আপোনালোকে দেখিবলৈ পাইছে। গাহৰি তিনিটা, মই তেখেতক ভালকৈ দেখাবলৈ অলপ অনুৰোধ জনাইছোঁ। এই গাহৰি তিনিটা আপোনালোকে দেখিবলৈ পাইছে, তিনিটা খাচী গাহৰি। আৰু অলপ এইপিনেও আছে গাহৰি। আৰু এই দুটা খাচী গাহৰি ন? তেখেতে অলৰেডি কৈছে এই দুটাও খাচী গাহৰি। আৰু এই গাহৰিসমূহ ডাঙৰ গাহৰিকেইটা মানে আপোনাৰ বয়স কিমান হৈছে? 7 মাহ হৈছে ন? তেখেতে অলৰেডি কৈছে ডাঙৰ গাহৰিকেইটাৰ বয়স 7 মাহ হৈছে। আৰু আপুনি মাজে সময়ে ডক্তৰৰ পৰামৰ্শ লৈ থাকেনে? লৈ থাকোঁ মাজে সময়ে ডক্তৰৰ পৰামৰ্শ। তেখেতে কৈছে অলৰেডি তেখেতে মাজে সময়ে ডক্তৰৰ পৰামৰ্শ লৈ থাকে। আৰু আপুনি গাহৰিসমূহক কি দানা খুৱায়? তুঁহগুৰি, ভাত, কলপচলা, অমিতা। হয়। তাৰপৰা গাহৰি দানা তেখেতে এইসমূহ দানা খুৱায়। আৰু আপোনালোকক মই এইখিনিতে এটা কথা কওঁ যে তেখেতে কম বয়সতে গাহৰিসমূহ ডাঙৰ কৰিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, প্ৰায় 7 মাহতে ইমানটো ডাঙৰ হৈ গৈছে গাহৰিসমূহ, প্ৰায় 70-80 কেজি, কিছুমান 1 কুইণ্টেলৰ ওচৰা-ওচৰি হৈছে। গতিকে আপোনালোকে ককাই কোৱা মতে যদি আপোনালোকে দানাসমূহ খুৱায় আপোনালোকে কম সময়তে গাহৰিসমূহ ডাঙৰ কৰিব পাৰিব। আৰু ককা আপুনি দানাটো কেই টাইম দিয়ে? 3 টাইম দিম। 3 টাইম দিয়ে ন? ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি। তেখেতে অলৰেডি কৈছে ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি তেখেতে 3 টাইম দানা দিয়ে, আপোনালোকে শুনিবলৈ পালে। আৰু আপোনালোকক মই এটা কথা কওঁ যে ককাই ইমান বয়সতো তেখেতে ফাৰ্মখন কৰিছে। গতিকে আপোনালোকে যাতে উঠি অহা প্ৰজন্মই এনেদৰে আগবাঢ়ি আহক, যাতে মানে ঘৰতে এনেই বহি নাথাকি এনেদৰে ফাৰ্মসমূহ কৰি যাওক। গতিকে আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব। আৰু ককাক ইমানখিনি কোৱাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকে কম সময়ৰ ভিতৰতে কেনেদৰে গাহৰিসমূহ ডাঙৰ কৰিব পাৰে গোটেইখিনি কথা জানিলে বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। নতুনকৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই বাই।